গাইছ ওয়েলকাম টু মানান ব্লগছ কি খবৰ সাগৰ সকলোৰে ভাল তো গাইছ মই মানে পৰহি মানে গৈছিলোঁ আমাৰ গহপুৰত অলপ ফুলিবলৈ তো তাৰ মানে মই ভিডিঅ' এটা বনাই দিছিলোঁ চোৱা কেনেকৈ লাগে ভিডিঅ'টো ক'বা তো বোলে এনেকৈ ভিডিঅ'টো আৰম্ভ আমি আহিছিলোঁ বৰ্তমান গহপুৰলৈ আছে গহপুৰৰ এইফালে কাৰণ গহপুৰৰ দলংখন তলত আছে তো গাইছ তলত আছে পাপনৰ ফটো আমি পাপনৰ ফটো দেখুৱাম চাই থাকা ভিডিঅ'টো কেনেকুৱা লাগে ক'বা তো আমি এই দলঙলৈ আহিছিলোঁ এইখন চোৱা দলংখন তো আমি দলং ফাৰ্ষ্ট এতিয়া আমি দলঙত সোমাম দলঙৰ মানে তলত পাপনৰ ফটো আছে ফটো মাৰি পেলাই আমি গৈছে চোৱা এইটো মোৰ লগত তাৰ লগত আহিছোঁ তো মাতটো ভইচটো ভালকৈ নাহিব পাৰে ধেৰ গাড়ী আহিছে ইয়াত চোৱা কি ধুনীয়া এটা এলেকা এইফালে এইটো চোৱা গাইছ আমি গৈ আছোঁ এতিয়া তলত আছে পাপনৰ ফটো ব'লা চাই থাকা আজি ভিডিঅ'টো কেনেকুৱা লাগে ক'বা কি ধুনীয়া এটা তো গাইছ আমি কহুৱা মাজে মাজে আহি আছোঁ এয়া গোটেই কহুৱা এইফালে চা এইফালে গোটেই কহুৱা তাৰপিছত সেইফালে গোটেই কহুৱা ৰাস্তাটো ওপৰত আছে আমি ৰাস্তাটোৰ পৰা নামি পেলাই মানে তললৈ আহি পেলাই ফটো মাৰিবলৈ আহিছোঁ এইখন হ'ল অভাৰব্ৰিজখন গহপুৰৰ এইখন গোটেইখন চোৱা গাইছ কিমান কষ্টকৈ ভিডিঅ'টো বনাইছোঁ চোৱা তোমালোকে কি জেগা এইফালে এইখন নদী এখন আছে নদী তো গাইছ হ'ল সেইখনে দলংখন আমি দলংখনলৈ গৈ আছোঁ চোৱা এয়া এইখন দলংখন কি লেভেলত বনাইছে তো গাইছ ট্ৰেইন আহি আছে ট্ৰেইনখন চাব ৰ'ব যিখন চাওক ট্ৰেইন আহিছে এইখন চাওক পাপনৰ ফটো এইফালে কি ধুনীয়াকৈ হেৰি কৰি থোৱা আছে ইয়াত ধুনীয়াকৈ লিখি থোৱা আছে পাপন বুলি কি মজাছে বনাইছে চাওক একবাৰ দেখুৱাই দিছোঁ ধুনীয়াকৈ আকৌ দেখিছোঁ তাত ষ্টেচনটো আছে মই ডাঙৰকৈ দেখুৱাই দিছোঁ এই তাত ষ্টেচনটো আছে আমি ষ্টেচনলৈ যাম তো এতিয়া চাই লওক এইটো কেনেকুৱা লাগিছে এইখন হ'ল ফ্লাইঅভাৰ দলংখন এইখন চাওক এইটো গোটেই ট্ৰেইনৰ মালিক এইটো তাত আছে ট্ৰেইনৰ ষ্টেচনটো তো এইখন হ'ল দলংখন এইখন চাওক এইফালে তো গাইছ ট্ৰেইন আমি বৰ্তমান এই তলত চাই আছিলোঁগৈ গৈ পেলাই এইখন দলংখনৰ ওপৰত